रायजोआरि फसन दान फालिनायजों लोब्बा लाखिना रुफाकाट बिसिडिसिआवबो दिनै फसन दाननि सांग्रांथि हाबाफारि जानानै थाङो। उदालगुरि जिल्लानि सिङाव थानाय बेरगाव आइसिडिएस निफ्राय दिनै रुफाकाट बिसिडिसिआवबो रायजोआरि फसन दान फालिनायजों गामियारि सांग्रांथि हाबाफारि जायो बिसिडिसिनि नब्लाङाव। हाबाफारिखौ सामलायो फसन अभियान ब्लक कोअर्डिनेटर राजेन बर' बिथाङा। হয় নমস্কাৰ, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এইটো 5th ৰাষ্ট্ৰীয় পচন দিৱস চলি আছে। তো আমাৰ পচন মাহটো আমাৰ 2018ত লঞ্চ হৈছিলে ৰাজস্থান ঝুনঝুনু ডিষ্ট্ৰিক্টত 8 মাৰ্চত। তো আমাৰ মেইন উদ্দেশ্য হ'ল আমাৰ ষ্টাণ্টিং যোন শিশুকেইটা আমাৰ চাপৰ হৈ থাকে বা ৱেষ্টিং হয় আমাৰ, আৰু মহিলাসকলৰ ভিতৰত আমি এনিমিয়াত ভোগা আমি মহিলা দেখোঁ। তো সেইবোৰ আমি দূৰ কৰিবৰ কাৰণে আমাৰ পচনটো লঞ্চ হৈছিলে। তো পচন মাহ আমি 1 মাহ পালন কৰোঁ, 1 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈকে আমাৰ পালন কৰি আছোঁ। ইয়াৰ মাজেদি আমি বিভিন্ন আমাৰ অংগনবাদী চেণ্টাৰ বা ভিচিডিচি সহায় সহযোগত আমি এৱাৰনেছ প্ৰগ্ৰাম পাতি আছোঁ। আমাৰ 1 তাৰিখৰ পৰা আমাৰ 10 তাৰিখলৈকে আমাৰ পচন পঞ্চায়ত পাতিব লাগে। এই মৰ্মে আমি ভিডিঅ' সহায়ত বা হেল্থ বা শিক্ষাৰ সকলো বিষয় ববীয়াসকলো লগ লাগি আমি এৱাৰনেছ প্ৰগ্ৰাম পাতি আছোঁ। তো নেক্সট আমাৰ ৱেকত আছে আমাৰ পচন ভাটিকা, যাৰ জৰিয়তে আমি প্ৰতিটো চেণ্টাৰত বৃক্ষ ৰূপায়ণ কৰিম, মেডিচিন বা খাদ্য বা ফ্ৰুটছৰ আমি প্লান্টেশ্যন কৰিম। এইগিলা আমি কাৰ্যসূচী হাতত লৈছোঁ। ঠিক আছে।